টকাত ইমান চেল। হাই গাইজ, ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ। আৰু আগৰ ভিডিঅ'ত দেখালোঁ যে আমি কইনাক বাই বাই দিকে এফালে আহিলোঁ ঘৰত, আৰু আজি এফালে 4 দিনৰ দিন, আৰু আজিও ৰাস্তাম আছে, আজি আছে দৰাৰ ঘৰত, আৰু এতিয়া দিনত একদমেই একো নাই। তাৰ কাৰণে আজি আমি যাম সৰোজিনী মাৰ্কেট, যোনটো দিল্লীৰ ফেমাছ হয়। তো তাতে যাম আৰু কিছুমান কিবা কিবি খাম, তো সেইবোৰ ৰিভিউ দিম আৰু কিবা কিবি ল'ব লাগিব, যিহেতু বাহঁতে অহা নাই, তো বাহঁতক কিবা লৈ যাব লাগিব ইয়াৰ পৰা। তো ল'ম, কিবা কিবি বজাৰ কৰিম, তো সেইবোৰ দেখাম, আৰু ৰাতি ৰাস্তাম আছে সেইবোৰ দেখাম। তো ভিডিঅ'টো সেইকাৰণে চাই যাব। আৰু এফালে নাস্তাও এতিয়া আহি গ'ল, এতিয়া জলদি জলদি খাব লাগে আৰু যাবহে লাগে এতিয়া। আৰু পৰঠা খালোঁ, এতিয়া চেণ্ডউইচো খাই আছোঁ, আৰু খাই কেনে যাব লাগে বজাৰ, এতিয়া বজাৰ কৰিব লাগে। ৰাস্তাবোৰ আৰু উপেদি এফালে মেট্ৰ' ট্ৰেইন যায়, এই উপেদি এফালে মেট্ৰ' ট্ৰেইন যায়। আহা সময়ত এফালে আহিম চাগে আমি এফালে। তাৰপৰা চাৰিফালে উবেৰ বুক কৰিছিলোঁ, এফালে আহি পালোঁ আহি পালোঁ সৰোজিনী মাৰ্কেট, আৰু চাওক এতিয়া এফালে চাওক আহি পালোঁ। আৰু এতিয়া ইয়াতে ঘূৰিম আৰু কিবা কিবি খাম, কিন্তু একদম খাওঁ মনে ভোক একদম নাই, তবে কিবা কিবি খাম আৰু ৰিভিউ দিম আপোনালোকক। আৰু ফাৰ্ষ্ট চাওঁ এতিয়া এফালে কাণফুলি চাই আছোঁ, চইচ এফালে এইটো লৈ ল'লোঁ, আৰু এইটো চাই আছোঁ এতিয়া ল'ম, আৰু কিবা কিবি চাই আছোঁ এফালে চাওক। এতিয়া এফালে ষ্টেণ্ড চাই আছে, বাই ভিডিঅ' কলত এবাৰ চাইছে পচন্দ কৰিব এৰে। গাইজ সৰোজিনী মাৰ্কেটৰ ভেজ ম'ম' হাফ প্লেট লৈছোঁ, বেছি লোৱা নাই, পেটত জাগা নাই, তবে অলপ জাষ্ট টেষ্ট কৰিবৰ কাৰণে এফালে লৈ লৈছোঁ। কেনেকুৱা লাগিছে? একদম টেষ্টি, আৰু চাওক বহুত টেষ্টি। চাওক গাইজ, মানুহ বাঢ়ি আছে, কমি যোৱা নাই, আৰু এইফালে কিবা কিবি লৈ লৈছোঁ, আৰু ইয়াতেও দামটো তেনেকুৱাই, বেছি নহয়, আৰু বহুত মানে ভাল, আৰু কিন্তু দামবিলাক ঠিকেই, ইমান বেছি নহয়। আৰু চাওক 30 টকাত ইমান চেল, মই এইফালে ইমান দামত 100 টকাত ল'লোঁ, ভাবিলোঁ কম হয়, কিন্তু চাওক এইটো আৰু কম, চেল লাগিছে পুৰা। চাওক आइए ज्वेलरी देख लो मैडम, हीरा और मोती के साथ इधर जो 30 रुपए में। এফালে ঘূৰি ঘূৰি ভাগৰ লাগি গৈছে, এতিয়া আকৌ কিবা খোৱাৰ মাথা ভাবিছোঁ, এতিয়া কিবা খাবহে লাগে, আৰু কিবা খাম, ম'ম'টো খাই ল'লোঁ, এতিয়া আৰু কিবা খাম, আৰু পুৰা ভাগৰ লাগিছে ঘূৰি ঘূৰিকে। এতিয়া এফালে মানুহে মানুহ পুৰা। পাপড়ি চাট দিজিয়ে, এক প্লেট দিজিয়ে। এতিয়া খাম পাপড়ি চাট, ইয়াতে বনাই আছে গৰম গৰম, এতিয়া ইয়াতে খাম পাপড়ি চাট, আৰু দেখাম কেনেকুৱা টেষ্ট হয়। আৰু ফাৰ্ষ্ট চাওক গাইজ, পাপড়ি চাট এক প্লেট লৈ লৈছোঁ 50 रुपीज, আৰু এতিয়া চাম টেষ্ট কেনেকুৱা লাগিছে, কৈ দিয়া টেষ্টটো। मीठा डालना है, मीठा हाँ दीजिए। नहीं चाहिए। और इतना भालो से नेमू पानी 1 ग्लास 20 रुपीज। और सब गाइस एबार चिकन लेसो, हाफ प्लेट लेसो, और एटू 40 रुपीज। तो साउ टेस्ट केनेকুৱা आप ले रहे हो? टेस्टी আছে, এইটো টেষ্টি, ভেজটো যেনেকুৱা টেষ্টি, চেম দোকানৰ হওক, বেলেগ বেলেগ টাইমিঙত খাইছোঁ, এইটো টেষ্টি আছে বহুত। আৰু এফালে চাওক গাইজ, এইবিলাক চব 50 হয়, আৰু এফালে এইটো এটা মই লৈছোঁ, ল'ম বুলি ভাবিছোঁ এবাৰ 50 অনলি 50 টকা। চাওক ইমান ধুনীয়া, আৰু চব বহুত ডিজাইনিং আছে ইয়াতে, কিন্তু এইটো মই ল'ম বুলি ভাবিছোঁ, লৈ লওঁ দিল্লীৰ 50 টকীয়া মাল এটা লৈ লওঁ। আহি পালোঁ এতিয়া ৰুমলৈ, আৰু ৰুমটোৰ অৱস্থা চাওকচোন, একদম কিবা হৈ আছে, কাৰণ টাইমে পোৱা নাই ঠিক কৰিবলৈ, গোটেই মানে অকল যাওঁ আহোঁ, অকল ৰেডি হোৱা যাওঁ, তেনেকুৱাই হৈ আছে মানে। তো এফালে এতিয়া সৰোজিনী মাৰ্কেটৰ পৰা এইবোৰ লৈ আনিছোঁ, এতিয়া ভালকৈ খুলি মানে চাম এবাৰ, তাৰপিছত জলদি আৰু ওলাবও লাগিব এতিয়া। আৰু এতিয়া আৰু এটা কিবা ৰাস্তাম আছে আজি, আৰু এফালে ৰেডি হৈ গ'লোঁ, আৰু এতিয়া ৰাস্তাম আছে, তো জলদি যাওঁ, ইয়াতে বেছি টাইম মানে কথা বেষ্ট নকৰোঁ, তো জলদি যাওঁ আৰু দেখাম কেনেকুৱা, অলপ সৰু সুৰাকৈ অলপ ক্লিপ দেখাই দিম ৰাস্তামত। তো এতিয়া যাওঁ জলদি।
बोल साचे दरबार की जयकारा चिंतपूर्णी माई का सच्चे दरबार की जय। माई जय मां जय मां जय मां जय मां जय मां परिवार को बहुत बधाई कंसल परिवार। कोई नहीं परदेश में मेरा पार झुके सारा संसार मेरी सुन ले पुकार रोता वालिए बोला वालिए जय ज्वाला मां। हिमाचल प्रदेश की कांगड़ा पहाड़ी पर ज्वाला मां का मंदिर स्थित है। ऐसी मान्यता है कि यहाँ भगवान विष्णु के सुदर्शन चक्र से कटकर माता की जिह्वा गिरी थी। तभी से यह स्थान शक्ति पीठ कहलाता है। हजारों वर्षों से भक्तजन ज्वाला मां के दर्शन करके मनौती मांगते हैं। ज्वाला मां के परम भक्तों में से एक थे ध्यानु भगत। ध्यानु भगत की ये कथा सम्राट अकबर के शासनकाल की है।